তোমালোকে আহিলা? নমস্কাৰ ছাৰ। ছাত্ৰ-ছাত্ৰীসকল, কাইলৈ বিদ্যালয়ত আমি পঢ়া শুনাৰ সলনি আন এটা কাম কৰিম দেই। তেনেহ'লে কাইলৈ আমি কি কৰিম ছাৰ? কাইলৈ আমি এঠাইলৈ ফুৰিবলৈ যাম। বা কি যে মজা হ'ব, কাইলৈ যাম ছাৰ। তোমালোকে পদ্ম ককাইক চিনি পোৱানে? হয়, চিনি পাওঁ ছাৰ। পদ্ম ককাই চিঠি লৈ আহে নহয়। যাওঁ ছাৰ, বাই বাই। গুড মৰ্ণিং ষ্টুডেণ্ট। গুড মৰ্ণিং ছাৰ। আহিলা? আজি ক'ত যাম জানানে তোমালোকে? ব'লা তেতিয়াহ'লে, দেৰি কৰিব নালাগে। এইটোৱে ডাকঘৰ। আপোনালোকে ইয়ালৈ কিয় আহিছে? নমস্কাৰ, মই ৰাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক ডাকঘৰৰ বিষয়ে জানিবৰ কাৰণে ইয়ালৈ লৈ আহিছোঁ। আপুনি অলপ সহায় কৰিলে ভাল হয়। বহু ভাল কথা, মই সহায় কৰি আনন্দিত হ'ম। ব'লা ভিতৰলৈ। ডাকঘৰ চাম, বল্লে বল্লে। ছাত্ৰীসকল, তোমালোকে মন দি শুনিবা আৰু চাই ল'বা দেই। ডাকঘৰৰ সন্মুখত যে ৰঙা বাকচটো আছে সেইটোনো কি খুৰা? সৌটো পোষ্ট বক্স বা ডাক বাকচ। চিঠি পঠিয়াবলৈ হ'লে ইয়াত ভৰাই থৈ গ'লেই হয়। পিছত চিঠিবোৰ উলিয়াই চিল মাৰি ঠিকনা অনুসৰি নিৰ্দিষ্ট স্থানলৈ পঠিয়ায়। চিঠি পঠিয়াবলৈ হ'লে ঠিকনা লিখি ডাক টিকট লগাব লাগে। আমাৰ সৌফালে মানুহবোৰে কিয় শাৰী পাতি আছে পুৰা? তেখেতসকলে টকা জমা থ'বলৈ আহিছে আৰু কিছুমান লোকে জমা টকা উলিয়াবলৈ আহিছে। কোনোবা আকৌ ডাক টিকট কিনিবলৈ শাৰী পাতি আছে। ব'লা ভিতৰলৈ যাওঁ। আমি শুনিছোঁ যে ডাকঘৰৰ যোগেদি টকা পইচাৰ উপৰিও বস্তুও পঠাব পাৰি। হয়, তোমালোকে ডাকঘৰৰ যোগেদি বস্তু কিতাপ পত্ৰ পঠাব বা আনিব পাৰিবা। ইয়াকে পাৰ্চেল অৰ্ডাৰ কৰা বুলি কয়। টকা পইচানো কেনেকৈ পঠাব পাৰি? টকা পইচা পঠাবলৈ হ'লে তোমালোকে প্ৰপত্ৰ পূৰণ কৰি টকা জমা দিলেই হ'ব। বাওঁফালৰ শাৰী পাতি থকা মানুহবোৰ তেনেদৰে টকা পঠিয়াবলৈ ৰৈ আছে। টকা পঠিওৱাৰ কাৰ্যকে মনি অৰ্ডাৰ কৰা বুলি কয়। আমাৰ দেউতাই যে সঞ্চয় পইচা থয় সেইটোনো কি? সঞ্চয়ৰ কথাই সুধিছা? আমাৰ পিছফালে যে শাৰী পাতি থকা সেই মানুহবোৰ দেখিছা? তাৰে কিছুমানে সঞ্চয় আঁচনিত টকা জমা দিবলৈ আহিছে। না ৰহিম, ব'লা, আজি সময় হ'ল, আকৌ কেতিয়াবা আহিবা। তোমালোকে এতিয়া কিছু কথা শিকিলা, পিছলৈ আৰু বহুত কথা জানিব পাৰিবা।